নমস্কাৰ বন্ধু বান্ধৱীসকল। আমাৰ সমাজত এষাৰ কথা প্ৰায়ে শুনিবলৈ পোৱা যায়, বিশেষকৈ দৰিদ্ৰ বা মধ্যবিত্ত পৰিয়ালৰ মাজত, যে ধন টকা পইচাই সকলো নহয়। জীৱনটো অতিবাহিত কৰিবলৈ সুখ শান্তিৰহে বেছি প্ৰয়োজন হয়। কিন্তু শুনিবলৈ অপ্ৰিয় হ'লেও প্ৰকৃততে তেনেকুৱা নহয়। বৰ্তমান সময়ত টকা পইচাই বহুত কিবা কিবি কৰিব পাৰি। যিসকল লোকে ভাবে যে টকা পইচাতকৈ সুখ শান্তিৰ বেছি প্ৰয়োজন হয়, তেওঁলোকে এইটো জনাটো ভাল যে টকা পইচাই তেওঁলোকৰ সুখ শান্তিকণকো কিনিব পাৰি। সমাজৰ যিসকল লোকে বেছি ইনকাম কৰে বা ধনী ব্যক্তিসকল কম উপাৰ্জন কৰা সকলতকৈ অধিক সুখী হয়। ভালদৰে বুজি পাবলৈ আপুনি নিজকে ভাৰতৰ যিকোনো এজন ধনী ব্যক্তিৰ সৈতে নিজকে কম্পেয়াৰ কৰি চাব পাৰে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে দুখীয়া শ্ৰেণীৰ লোকসকল সদায় দুখত জীয়াই থাকে, বা তেওঁলোকক এই ভিডিঅ'টোৰ জৰিয়তে ডিম'টিভেট কৰিবলৈ চেষ্টা কৰা হৈছে। বৰঞ্চ ইয়াৰ পৰিৱৰ্তে আজি আমি এইটো জানিম যে কেনেকৈনো আমি টকা পইচাৰ জৰিয়তে সুখ শান্তি কিনিব পাৰোঁ। ব'লক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এনেকৈতো কোৱা হয় যে হেপিনেছ ইজ এ ষ্টেট অফ মাইণ্ড, অৰ্থাৎ সুখ হ'ল মানুহৰ মনৰ এক অৱস্থা বা স্থিতি। কিন্তু এই অৱস্থাত উপনীত হ'বলৈকে আমাক টকাৰ প্ৰয়োজন হয়। আপুনি কেতিয়াবা ভাবি চাইছেনে যে আমি টকা পইচা কিয় উপাৰ্জন কৰোঁ? একমাত্ৰ সুখ আৰু শান্তিকণ কিনিবলৈকে নহয় জানো? প্ৰথম কথা, টকা পইচাৰ জৰিয়তে মানসিক সন্তুষ্টি কিনিব পাৰি। যেতিয়া আপোনাৰ উপাৰ্জন বেছি হ'ব, তেতিয়া আপুনি মনে বিচৰা যিকোনো কাম কৰিব পাৰিব, যিবিলাকে আপোনাৰ মনলৈ এক বিশেষ শান্তি আনি দিব। ধৰি লওক আপুনি ফুৰিবলৈ যাবলৈ ভাল পায়, বা আপোনাৰ পৰিয়ালটোক ফুৰাবলৈ নিবলৈ বিচাৰে, কিন্তু আপোনাৰ হাতত পৰ্যাপ্ত টকা নাই। তেনেস্থলত আপুনি আপোনাৰ সেই সুখখনৰ পৰা নিজকে বঞ্চিত কৰিব লাগিব। অসমীয়াত এষাৰ কথা আছে, স্বাস্থ্যই সম্পদ। গতিকে এটা ভাল স্বাস্থ্যৰ বাবেও টকা পইচাৰ অৱদান আছে। যেতিয়া আপোনাৰ মৰমৰ সন্তানটি বা আপোনাৰ মা দেউতা অসুস্থ হয়, বেমাৰত পৰে, তেতিয়া নিশ্চয় আপোনাৰ ঘৰখনৰ সুখ শান্তি মুহূৰ্তৰ বাবে হ'লেও নোহোৱা হৈ পৰে। আৰু সেইখিনি সময়ত আপোনাৰ হাতত থকা টকা পইচাৰে তেওঁলোকৰ চিকিৎসা কৰে, আৰু আপোনাৰ ঘৰখনৰ পূৰ্বৰ যি আনন্দময় অৱস্থা তাক আপুনি কিনি আনিবলৈ চেষ্টা কৰে। দ্বিতীয় কথা বা আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল, টকা পইচাৰ জৰিয়তে আমি সময় কিনিব পাৰোঁ। আমাৰ সমাজৰ ব্যক্তিসকলৰ মাজত এটা প্ৰধান সমস্যা দেখা যায়। সেইটো হ'ল তেওঁলোকে পচন্দ নকৰা এটা কাম গোটেই জীৱনটো তেওঁলোকে কৰিব লগা হয়, মাত্ৰ টকা পইচাৰ কাৰণে। কিছুমান দায়িত্বৰ খাতিৰত তেওঁলোকে বাধ্য হৈ তেওঁলোকৰ অপচন্দ হোৱা কামটোকে গোটেই জীৱনটো কৰি যাব লগা হয়। হয়তো আপুনিও ইয়াৰ মাজৰ এজন হ'ব পাৰে। আৰু এই সমস্যাৰ এটাই সমাধান, সেইটো হ'ল টকা, ফাইনেন্সিয়েল ফ্ৰীডম। ধনী ব্যক্তিসকলে টকাৰ কাৰণে কাম নকৰে, অথচ টকা পইচাই তেওঁলোকৰ কাৰণেহে কাম কৰে। তেওঁলোক ফাইনেন্সিয়েলি ফ্ৰী হয়, গতিকে তেওঁলোকৰ সময়ৰ অভাৱ নহয়। তেওঁলোকে মনে বিচৰা কামসমূহ কৰিবলৈ সুবিধা পায় আৰু বাধ্য হৈ কোনো ধৰণৰ কাম কৰিব লগা নহয়। তেওঁলোকে নিজৰ পৰিয়ালৰ লগত অধিক সময় কটাব পাৰে, যাৰ কাৰণে তেওঁলোকৰ পাৰিবাৰিক সম্পৰ্ক অধিক কটকটীয়া হয়। তৃতীয় কথা, টকা পইচাৰ সহায়ত আমি ষ্ট্ৰেছ বা মানসিক চাপৰ পৰা মুক্তি পাব পাৰোঁ। হায়াৰ ইনকামে আপোনাক হায়াৰ কনফিডেন্স দিব, নিজৰ লগতে পৰিয়ালটোক ছেকিউৰ ফিল কৰিব, আৰু সেই অনুভৱে আপোনাক মানসিক সন্তুষ্টি প্ৰদান কৰিব। আমি এখন লাক্সাৰী কাৰ বা এটা নতুন ঘৰ কিয় কিনিব বিচাৰোঁ? কাৰণ আমি জানো যে এনেধৰণৰ বস্তুবিলাকে আমাক কমফৰ্ট বা আৰাম প্ৰদান কৰে, আৰু সেই আৰামকণৰ কাৰণেই আমি সুখ অনুভৱ কৰোঁ। মুঠৰ ওপৰত আমাৰ দৈনন্দিন জীৱনত যিবিলাক বস্তু বা যিবিলাক কামে আমাক কমফৰ্ট প্ৰদান কৰে বা মানসিক সন্তুষ্টি প্ৰদান কৰে, সেইবিলাক বস্তু আমি কিনিব পাৰোঁ একমাত্ৰ টকাৰ জৰিয়তে। গতিকে পৰোক্ষ বা প্ৰত্যক্ষভাৱে হ'লেও আমি টকা পইচাৰ সহায়ত হেপিনেছ বা সুখ কিনিব পাৰোঁ। লাগে সেয়া লং টাৰ্ম বা শ্বৰ্ট টাৰ্মেই নহওক কিয়। আৰু এতিয়া ভিডিঅ'টোৰ শেষত আপোনালোকক কওঁ যে আমাৰ সমাজৰ খুব কম মানুহে ফাইনেন্সিয়েল ফ্ৰীডমৰ গুৰুত্ব বুজি পায় বা সেইটো অধিকাৰ কৰিব পাৰে। গতিকে আপুনিও যদি বৰ্তমান ফাইনেন্সিয়েলি উইক হৈ আছে বা ফাইনেন্সিয়েল ফ্ৰীডমৰ বিষয়ে জানিব বিচাৰে, তেন্তে কমেণ্ট কৰি নিশ্চয় জনাওক। আৰু ভিডিঅ'টো আপোনালোকৰ বাবে যদি লাভদায়ক বুলি ভাবে, তেন্তে নিশ্চয় এটা লাইক কৰিব। আৰু এনেকুৱা ধৰণৰ নলেজেবল ভিডিঅ' আগলৈ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।